আজিৰ প্ৰশ্নটো হ'ল সাদৃশ্য অনুমানৰ মূল বৈশিষ্ট্যবোৰ লিখা। উত্তৰ: সাদৃশ্য অনুমান এক প্ৰকাৰ অসম্পূৰ্ণ অনুমান। কাৰণ 1 নম্বৰ, সাদৃশ্য অনুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। ইয়াত বিশেষ কিছুমান দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কোনো সামান্য বচন প্ৰতিষ্ঠা কৰা নহয়, গতিকে সাদৃশ্য অনুমান এক প্ৰকাৰ অসম্পূৰ্ণ অনুমান। 2 নম্বৰ, সাদৃশ্য অনুমান সাদৃশ্য অসম্পূৰ্ণ সাদৃশ্য। সাদৃশ্য অনুমান দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্ৰতিষ্ঠিত অনুমান, গতিকে এই সাদৃশ্য অসম্পূৰ্ণ সাদৃশ্য। 3 নম্বৰ, সাদৃশ্য অনুমানত কাৰ্যকৰণৰ ব্যৱস্থা নাথাকে, সেইকাৰণে ইয়াৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক নিশ্চিত নহয়। 4 নম্বৰ, সাদৃশ্য অনুমানত প্ৰকৃত আগমনৰ এটা প্ৰকাৰ, কাৰণ আন প্ৰকাৰৰ প্ৰকৃত আগমনৰ দৰে সাদৃশ্য অনুমানত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱাৰ ব্যৱস্থাটো আছে, কিন্তু ইয়াত কিছুমানৰ পৰা সকলোলৈ যোৱাৰ ব্যৱস্থা নাই। তথাপিতো জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱাৰ ব্যৱস্থা থকাৰ